ভূত বা প্ৰেতাত্মাৰ ভয় লগা কাহিনীসমূহ দেখা বা শুনাটো অতি আমোদজনক। কিন্তু কেতিয়াবা ভাবি চাইছেনে যদি সঁচাকৈয়ে তেনেধৰণৰ এটা ঘটনা আপোনাৰ লগত সংঘটিত হয়? বহু বছৰ ধৰি মানুহৰ দ্বাৰা পৰিত্যক্ত ঠাই অথবা পুৰণি ৰজা মহাৰজাসকলৰ ৰাজপ্ৰসাদ বা তেনেধৰণৰ কোনো ঠাইত ভূত বা প্ৰেতাত্মাই ঠাই লয়। আৰু সেই ঠাইসমূহত বিভিন্ন সময়ত সংঘটিত হোৱা যুদ্ধ বিগ্ৰহৰ ফলত মৃত্যু হোৱা লোকসমূহৰ আত্মাই আজিও প্ৰেতাত্মা হৈ সেই ঠাইসমূহত বিচৰণ কৰে। আৰু হয়তো ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। আৰু ভানগড়ৰ লগত জড়িত তেনেধৰণৰ ৰহস্যময় এটা সঁচা কাহিনী আপোনালোকলৈ লৈ আহিছোঁ। আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লাভ কৰে। ৰাজস্থানত ভানগড় নামেৰে এখন ঠাই আছে, যিখন ঠাইক পৃথিৱীৰ বিভিন্ন ঠাইসমূহৰ ভিতৰত ভয়াৱহ ঠাই হিচাপে গণ্য কৰা হয়। কিয়নো ৰাজস্থানৰ এই ভানগড় নামেৰে ঠাইত বহু হাজাৰ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজমহলত সূৰ্যাস্তৰ লগে লগেই চলে প্ৰেতাত্মাৰ দপদপনি। ইয়াৰ লগত জড়িত এটা পৌৰাণিক কাহিনী স্থানীয় লোকসকলৰ মাজত বহু বছৰ ধৰি প্ৰচলিত হৈ আহিছে। ৰাজস্থানৰ এই ভানগড় নামেৰে ঠাইত বহু হাজাৰ বছৰ পূৰ্বে এজন ৰজাই ৰাজত্ব কৰিছিল। ৰজাজনৰ কোনো পুত্ৰ সন্তান নাছিল, কিন্তু ৰজাজনৰ এগৰাকী অতি অপূৰ্ব সুন্দৰী ৰাজকুমাৰী আছিল। আৰু সেই ৰাজকুমাৰীগৰাকীৰ নাম আছিল ৰত্নাৱতী। আৰু ৰত্নাৱতী ৰূপ লাৱণ্যত দেশৰ সকলোৱে মোহ গৈছিল। ৰাজপ্ৰসাদৰ পৰা কিছু নিলগত এজন তান্ত্ৰিক বাস কৰিছিল, যাৰ কুদৃষ্টি ৰাজকুমাৰী ৰত্নাৱতীৰ ওপৰত পৰিছিল। তান্ত্ৰিকজনে তেওঁ কলা যাদু কৰি যিকোনো উপায়েৰে ৰাজকুমাৰী ৰত্নাৱতীক পোৱাৰ অপ্ৰাণ চেষ্টা চলাইছিল। আৰু অৱশেষত তান্ত্ৰিকজনে সেই সুযোগ লাভ কৰিছিল। তান্ত্ৰিকজনে এটা তৈলৰ বটলত কলা যাদু কৰি সেই তৈলৰ বটলটো ৰাজকুমাৰীৰ এগৰাকী দাসীৰ হাতেৰে ৰাজকুমাৰীলৈ দি পঠাইছিল। কিন্তু ৰাজকুমাৰী ৰত্নাৱতীয়ে সকলো কথাৰ উমান পোৱাত সেই তৈলৰ বটলটো ৰাজমহলৰ ওপৰৰ পৰা তললৈ পেলাই দি ভাঙি পেলাইছিল। আৰু সেইবাবেই তান্ত্ৰিকজনৰ কলা যাদুৰ কুপ্ৰভাৱ ওলোটাই তান্ত্ৰিকজনৰ ওপৰতে পৰিছিল। আৰু অৱশেষত সেই তান্ত্ৰিকজনৰ মৃত্যু ঘটিছিল। আৰু মৃত্যুৰ পূৰ্বে তান্ত্ৰিকজনে ৰাজকুমাৰী ৰত্নাৱতী আৰু ভানগড় ৰাজ্যৰ ধ্বংসৰ অভিশাপ দি গৈছিল। আৰু এই ঘটনাৰ কিছুদিনৰ পিছত এজন মোগল সম্ৰাটে ভানগড় ৰাজ্য আক্ৰমণ কৰি ইয়াৰ সকলোকে হত্যা কৰে আৰু ৰাজকুমাৰী ভৱনত সোমাই ৰাজকুমাৰীকো হত্যা কৰে। এই কাহিনীটো স্থানীয় লোকসকলৰ দ্বাৰা বহু বছৰ ধৰি প্ৰচলিত হৈ আহিছে। আৰু এতিয়াও এই স্থানীয় লোকসকলৰ লোকবিশ্বাস যে সূৰ্যাস্তৰ লগে লগে বহু বছৰ পূৰ্বে মৃত্যু হোৱা সেই সৈন্য সামন্তসকল আৰু ৰাজকুমাৰীৰ আত্মাই প্ৰাণ পাই উঠে। আৰু স্থানীয় লোকসকলৰ মতে সূৰ্যাস্তৰ লগে লগে তাত মহিলাৰ কান্দোনৰ ৰোল শুনা পোৱা যায়। এবাৰ এই ৰহস্যৰ উমান ল'বলৈ 4জনীয়া এটা দল ৰিচাৰ্জৰ বাবে গৈছিল যদিও তেওঁলোক জীৱিতভাৱে উভতি আহিব পৰা নাছিল। তেওঁলোকৰ তাতে মৃত্যু ঘটিছিল। আৰু এতিয়াও এই বিষয়টো ৰহস্যৰ আঁৰত, কিয় সূৰ্যোদয়ৰ পূৰ্বে বা সূৰ্যাস্তৰ পিছত তালৈ মানুহ গ'লে জীৱিতভাৱে উভতি আহিব নোৱাৰে। আৰু সেইবাবে ভাৰত চৰকাৰে সূৰ্যোদয়ৰ পূৰ্বে বা সূৰ্যাস্তৰ পিছত কোনো লোক তালৈ যোৱাটো নিষেধাজ্ঞা জাৰি কৰিছে। আৰু এই নিষেধাজ্ঞা ভানগড়ৰ ৰাজমহলত সোমোৱা প্ৰৱেশদ্বাৰত স্পষ্টভাৱে লিখা আছে।